गोजाम पेन्सनखौ लाबोफिननांगौनि दाबिजों मसलपुराव गोख्रोङै खुद्रिसारदों बाक्सा जिल्ला कर्मचारी परिषदआ। दुलाराय आसाम कर्मचारी परिषदनि बिथोनाव दिनै बाक्सा जिल्लानि सदर मसलपुर दुर्गा मन्दिरनि लांगोनायाव दाबिखौ लानानै गासै 2 घन्टा सोमावसारदों। सोमावसारनाय समाव गोदान पेन्सननि आयेनखौ बोखारनानै गोजाम पेन्सननि आयेनखौ लाबोफिननांगौनि गोख्रों स्ल'गानजों दाबि दैखांदों। बे खुद्रिसारनाय हाबाफारिनि गेजेरजों फोरोंगिरि समाजा दाबिनि सायाव बाक्सा जिल्ला बेंगिरिनि गेजेरजों गोसोखांलाइखौ आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानिसिम दैथायहरदों होननानै खौरांगिरिनि सिगाङाव फोरमायो। যদি চৰকাৰে গ্ৰহণ নকৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি আমাৰ সদৌ অসমৰ মজিয়াত বহি নিশ্চয় আৰু পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিম। আলোচনা কৰি পেলাই আমি ইয়াৰ পিছত কেনেধৰণৰ পদক্ষেপ লোৱা হয় আমাৰ কেন্দ্ৰীয় সমিতিৰ কৰ্ণধাৰ সমিতি আছে, তেখেতসকলে বিবেচনা কৰি এটা ব্যৱস্থা গ্ৰহণ কৰিব। আমি আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে আমি বাক্সা জিলা কৰ্মচাৰী পৰিষদেও আজি মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত বিভিন্ন দাবীৰ সম্পৰ্কত আৰু এই দাবীবিলাকৰ সমৰ্থন আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰধান দাবী হ'ল নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখা। বিশেষকৈ আমাৰ অসমত হাজাৰ হাজাৰ শিক্ষকে আজি বহুত দুখ দুৰ্গতিৰ মাজেৰে দিনবাৰ পাৰ কৰিব লগা হৈছে। কাৰণ তেখেতসকলে পেঞ্চনৰ নামত 1500-1200 টকা 2000 টকা লাভ কৰে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ কাৰণে জীৱনৰ অমূল্য সময়বল তেওঁলোকে ত্যাগ কৰাৰ পিছত আজি তেওঁলোকে শেষ পৰ্যায়ত বেয়া অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে অসম চৰকাৰে মানৱতাৰ দৃষ্টিভংগীৰে বিশেষকৈ আমাৰ শিক্ষকসকলৰ ক্ষেত্ৰত পেঞ্চন বা আমাৰ অন্যান্য যিবিলাক কৰ্মচাৰী আছে সকলোৰে ক্ষেত্ৰত পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখি আমাক সকাহ দিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।